guys, what's up? Welcome to my YouTube channel. অসমীয়া ল'ৰা মই আছোঁ বৰ্তমান বালাজী মন্দিৰৰ ভিতৰত। हेलो फ्रेंड्स की खबर सकलोरे खबर निश्चय ভাল और मैं आसो बर्तमान बालाजी मंदिर बेतकुची गुवाहाटी बालाजी मंदिर आसो जानाबले पाइছো कि होइसे जे आज किमान तारिख और आज होइसे मे 10 तारिख और आज मे 10 तारिखे मोर चैनेलत यूट्यूब चैनेलत 1K 1000 दर्शक गोटाबले सक्षम होइছো और आगলৈ এনেকৈ ভাল ভাল ভিডিও বনাই গৈ থাকিম আগলৈ आज 1K होइसे और तार पाছত 10,000 তেনেকৈ হৈ যাই থাকিব আৰু তেনেকৈ আপোনালোকৰ পৰা মৰম পুতলিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ আৰু ইয়াৰে পৰিৱেশটো সঁচাকৈ খুব ভাল লাগিছে। আহিছিলোঁ আচলতে বেলেগ এটা জেগাত আহিছিলোঁ ইয়াতে খানাপাৰাত এটা কাম এটাত আহিছিলোঁ, কিন্তু খানাপাৰাৰ পৰা আজি মানে 1K হোৱা বুলি এটা আপোনালোককো ক'লোঁ যে খানাপাৰাৰ পৰা আজি মানে 10 কিলোমিটাৰ খোজে কাঢ়িছোঁ বেতকুচিলৈকে ইয়ালৈকে মানে গাড়ী পোৱা নাই। আচল কথাটো কৈ দিছোঁ, মিটিঙত আহিছিলোঁ খানাপাৰা, তাতে গাড়ী পোৱা নাই। গাড়ী নোপোৱাৰ কাৰণে মানে আমাৰ গাড়ীবিলাক চব মানে যোৰাবাট চাইডে গুচি গৈছে, তাৰ পৰা আহিব দিয়া নাই। সেইকাৰণে কি কৰিছোঁ মই আৰু মোৰ লগৰ এজন আমি দুয়োজনে খানাপাৰাৰ পৰা যিমান পাৰিছোঁ সিমান খোজকাঢ়ি আহিয়ে আছোঁ আহি 10 কিলোমিটাৰ 11 কিলোমিটাৰ পালোঁ। এতিয়া পালোঁ আমি বালাজী মন্দিৰ। তো 1K হোৱাৰো এটা আপোনালোকক খবৰ এটা দি দিওঁ, এটা শুভেচ্ছা মানে এটা তেনেকুৱা ভিডিঅ' এটা বনাওঁ আৰু বালাজী মন্দিৰটো আপোনালোকক অকণমান দেখাই দিওঁ। এয়া মোৰ লগত আছে দীপজ্যোতি, খেল দেখাই দি। আমি গোটেইকেইটা গৈছিলোঁ মিটিঙলৈকে, তাৰ পৰা এতিয়া খোজকাঢ়ি এতিয়া আমি বালাজী মন্দিৰ পালোঁ আৰু এইখিনিতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। মোৰ বন্ধুবৰ্গ সকলোখিনিয়ে বহুখিনি সহায় কৰিছে। আজি আপোনালোকৰ বাবেই 1K 1000 দৰ্শক গোটাবলৈ সক্ষম হৈছোঁ। আৰু এজন নাম ক'বই লাগিব, মোৰ শ্ৰদ্ধাৰ ছাৰ অমৰনাথ ছাৰো মোক যথেষ্টখিনি সহায় কৰিছে। মোক ছাবস্ক্ৰাইবাৰো মোক বহুখিনি গোটাই দিছে আৰু মোক ধুনীয়া মানে এনেকুৱা কথাবিলাকো কৈ যাই থাকে, মানে এনেকুৱা ভিডিঅ' বনোৱাৰ হওক কিবা কিবি তেনেকুৱা। তো ছাৰৰ নামটো মই ক'বই লাগিব, নক'লে বহুত ভুল হ'ব এইটো। আৰু ইয়াৰে সঁচাকৈ পৰিৱেশটো খুব ধুনীয়া লাগিছে। আপোনালোকে আহক বালাজী মন্দিৰ, যদিহে আহি পোৱা নাই, যদি আহি পাইছে ভিডিঅ'টো চাব নালাগে। যিখিনিয়ে আহি পোৱা নাই তেওঁলোকে ভিডিঅ'টো চাওক আৰু প্লেচটো সঁচাই খুব ধুনীয়া লাগিছে। আজি ফাৰ্ষ্ট টাইম আহিছোঁ। চ' মাহঁতক ফোন কৰিছোঁ, মাহঁতে এতিয়া আকৌ বোলে মাহঁতক মিটিঙলৈকে মাতিছে, তাত ভাতৰ আয়োজন কৰিছে। চ' এবাৰ ভাবিলোঁ বালাজী মন্দিৰটোকে এবাৰ চাই আহোঁ, যিহেতু আমি ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ পৰা আমি কাষতে বহি আছিলোঁ। চ' সেইকাৰণে এবাৰ বালাজী মন্দিৰটো কাষত দেখা পাই সোমাই আহিলোঁ। চ' ফ্ৰেণ্ডছ, আছোঁ এতিয়া বালাজী মন্দিৰৰ ভিতৰতে আৰু আমি আজি ভিতৰলৈ নাযাওঁ, কাৰণ আমাৰ অৱস্থা একদম বেয়া। আমাৰ জোতা গোটেইখিনি ভিজি গৈছে আৰু কাপোৰ কানি কিবা কিবি হৈছে আমাৰ মানে বৰষুণত তিতি বুৰি অলপমান কাপোৰখিনি বেয়া হৈ গ'ল। চ' আজি আমি ভিতৰলৈ নাযাওঁ, পাছত বাৰু কেতিয়াবা আহিলে ভিতৰলৈ যাম, আপোনালোক ভালকৈ দেখাম। তো এতিয়া ভিতৰটো চাই থাকক। এনেকৈ মৰম দি থাকিব, সঁহাৰি জনাই গৈ থাকিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব অলপ, যাতে এনেকৈ আপোনালোকৰ পৰা আৰু ভাল
ভিডিঅ' দি আপোনালোকৰ মন জয় কৰিব পাৰোঁ সেইখিনি আশা ৰাখিছোঁ। বাকী ভিডিঅ'টো চাওক। আৰু অৱস্থা তথাপিও অলপ সেই হৈছে বাৰু 10 কিলোমিটাৰ যে খোজকাঢ়িছোঁ, আগতে ইমানখিনি খোজকাঢ়ি পোৱা নাছিলোঁ। চ' ভৰি বাৰু জোতাৰ ভিতৰত বাৰু পূৰা সোমাই গৈছে, একদম শিল বালি গোটেইখিনি সোমাই গৈছে, কাৰণ বৰষুণ দি আছিলে না তেনেকুৱা। আৰু চশমাযোৰ কেনেকুৱা লাগিছে, মোৰ নহয় বাৰু ইয়াৰ, মই এনেই পিন্ধি আছোঁ জাষ্ট, ভাল লাগিছে আৰু চশমাযোৰ পিন্ধি। আৰু ভৰি বহুত বিষাইছে, কাণ বিষাইছে একেবাৰে। ভাতো খাইছোঁ বাৰু আধা ৰাস্তাতে, আমি লখৰা চাৰিআলিত ক'ৰবাতে এনেকৈ ভাতো খালোঁ হোটেল এখনত বহি পেলাই। আৰু এতিয়া ফটো মাৰিলোঁ দুখন, তালৈকে যাওঁ। আৰু বাকী ভিডিঅ'বিলাক চাই থাকিব আগলৈকেও, এনেকৈ ছাবস্ক্ৰাইব কৰি গৈ থাকিব। যিখিনিয়ে কৰিছে আৰু বাৰু দুবাৰকৈ কৰিব নোৱাৰে কৰাখিনি প্লিজ যদি ভাল পায় বাৰু চেনেলটো শ্বেয়াৰ কৰি দিব, আৰু এনেকৈ মৰম যাচি গৈ থাকিব। আছোঁ এতিয়া বালাজী মন্দিৰতে, চাওক। বাকী বাই বাই, লগ পাম নতুন ভিডিঅ'ত, মৰম দি থাকিব। আৰু এয়া মই আছোঁ বৰ্তমান শ্ৰী শ্ৰী জৰাবাৰী শাখা সত্ৰ বেতকুছি গুৱাহাটী, আৰু তাৰ কাষতে আছে বালাজী মন্দিৰ। চ' ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু আগলৈকে এনেকৈ মৰম দি থাকিব। 1000 দৰ্শক গোটাবলৈ সক্ষম হৈছোঁ, আশা কৰোঁ বহুত। বাই বাই। না